কি খবৰ আপোনালোকৰ নিশ্চয় ভালে চাগে নেক্সট এটা ভিডিঅ' লৈ আপোনালোকৰ স্বাগতম আৰু আজি ব্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় দেখা পাইছে মোৰ কাণত এয়া এখন বাৰু বাজাজ পালচাৰৰ এইটো নিউ মডেল আহি গ'ল আৰু আপোনালোকে যদি ভাল পায় ল'ব আৰু মই হেল্ল' টিকলু বাইক চলাবা নেকি হা বাইক চলাবা হা এনেকুৱা লাগিব নেকি ডাঙৰলে এনেকুৱা লাগিব 160 নিউ মডেল আহিছে আৰু চাওক কি আছে ইয়াত আৰু পিছৰকেইটা ইণ্ডিকেটৰ লাইটকেইটা ধুনীয়া লাগিছে আৰু এয়া বেক লাইট এইটো দি আছে ধুনীয়া লাগিছে চকাৰ এইটো চেফ গাৰ্ড এইটো যিটো মানে ডাবল চেফ গাৰ্ডৰ এইটো চিষ্টেম আছে আৰু সবচে ভাল লগাৰ এটা হেৰি আছে দেই আপোনালোকে চাই থাকক যিটো চাইলেঞ্চাৰ মানে NSৰ আগতে যিটো চাইলেঞ্চাৰ আছিলে চাইডৰ সেইকেইটা নাই আৰু এতিয়া ইয়াত এইজনে চাইলেঞ্চাৰটো কিমান তলত আছে এইটো সৰু চাবিটো অনে থাকিলেও এইটো এতিয়া কালাৰটো যে দুটা দি দিলে কেলে গ্লাছটো দুখনত দুটা দিলে নেকি কালি চোৱাই নহ'ল বাৰু পুৰা দেখি ভাল লাগিলে পটাপট লোৱা হ'ল আৰু লৈ ল'বলৈ মানে মন গৈ আছে আপোনালোকৰ একদম ল'ব পাৰে আহি আছে একদম পুৰা নিউ মডেল এইটো N160 আৰু ডাবল ডিছ ব্ৰেক আছে চাই লওক এইপিনে ইয়াত ডিছ ব্ৰেক ডাবল ডিছ ব্ৰেক আছে চাবিটো অন কৰি দেখাই আছো এইপিনে আছে আৰু এইটো ইণ্ডিকেটৰ আৰু এইপিনে আছে হেডলাইট আৰু ডাউন লাইট এইটো প্ৰেছ লাইট আৰু গ্লাছকেইটা ধুনীয়া লাগিছে বাৰু আৰু এইপিনে হ'ল চুইচ অন অফ এইটো হ'ল আৰু আছে চেলফৰ ইয়াত আৰু এটা স্পেচিয়েলি তাৰমানে নতুন এটা ফিচাৰ আহিছে এইটো চাই থাকক এইটো গিয়াৰৰ তাৰমানে ইয়াতে শ্ব' কৰিব গিয়াৰটো মানে ইয়াতে শ্ব' কৰে কিমান নম্বৰত গৈ আছে আপুনি কিমান নম্বৰ লগাইছে সকলোখিনি তাৰমানে ইয়াত দেখায় আৰু এতিয়া দিনত মানে ইমান স্পষ্ট নুঠে ৰাতি আপোনালোকে একদম পূৰা দেখিব চলাই গ'লে গম পায় আৰু ৰাতি মানে পূৰা ধুনীয়াকৈ লাইটিং দেখায় আৰু যিসকলে ল'ব মানে নিশ্চয় গম পাইছে চাগে কেনেকুৱা হয় কি কথা আৰু বিশেষ মই নকওঁ যদি ভাল লাগিলে ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো লগতে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নেপাহৰিব বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক চাউণ্ড কোৱালিটি চাই লওক আপোনালোকে এবাৰ চাউণ্ড কোৱালিটিটো শুনি লওক